নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আমি সকলোৱে গম পাওঁ জনপ্ৰিয় গায়ক নীল আকাশৰ কেইদিনমান পিছত বিয়া। আহকচোন চাওঁ তেওঁৰ হ'বলগীয়া পত্নীৰ কেইখনমান ফটো। তেওঁৰ পত্নীৰ নাম হৈছে নিয়াঞ্চি ফুকন আৰু তেওঁ এগৰাকী অধিবক্তা হয়। যদি ভাল লাগে ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিব আৰু লগতে যদি নতুন হয় তেতিয়াহ'লে প্লিজ তলত থকা ছাবস্ক্ৰাইব কৰোঁতে ক্লিক কৰি কাষত থকা বেলটো হিট কৰি দিব যাতে মই দিয়া ভিডিঅ'বিলাকৰ আপোনালোকে ন'টিফিকেশ্যন পায়।